নমস্কাৰ বন্ধুসকল, এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। আৰু আজি আহিছোঁ এটা বিশেষ ঠাইলৈ। হয়, দেখিছে যে মোৰ পিছপিনে দেখিছে একদম কি ধুনীয়াকৈ মূৰ্তি ইয়াত বনোৱা হৈছে। তেওঁ গাইজ মানে কি এতিয়া দুৰ্গা পূজা পালেহি আৰু তেওঁলোকে দেখিছে একদম কি ধুনীয়াকৈ ইয়াত মূৰ্তিসমূহ বনাই থৈছে। মোৰ পিছপিনে মই তেওঁলোকৰ ওচৰলৈও যাম, ক'ত কি কৰিছে মই আপোনালোকক দেখুৱাওঁ। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। দেখিছে ইয়াত কি ধুনীয়াকৈ ইয়াত মূৰ্তি বনোৱা হৈছে। তো ইয়াত বহুতো মানুহ আছে আৰু ইয়াত ধুনীয়াকৈ মূৰ্তিসমূহ বনাই থকা হৈছে। এওঁলোকে ধুনীয়াকৈ ইয়াত মাটি মিহলি কৰি আছে। বাইদেউ আপোনালোকৰ এইটো সম্পূৰ্ণ আঠা মাটি আৰু মিক্স আছে নে কিবা? বালি মিক্স আছে। অঁ, দেখিছে একদম এইটো মানে কি আমাৰ এই নৰ্মেল মাটিটো নহয়, এইটো বেলেগ, সেইটো বেলেগ মানে খান্দি পেলাই হেৰি তলৰ আঠা মাটিটো ন। অঁ, গতিকে দেখিছে ইয়াৰ চাৰিওপিনে মূৰ্তিখিনি ধুনীয়াকৈ ইয়াত বনোৱা হৈছে আৰু পূজাও পালেহি। তো এই গতিকে তেওঁলোকে প্ৰস্তুতি চলাই আছে। গতিকে ইয়াত দেখিছে আপোনালোকৰ ইয়াত মানে মূৰ্তি যেতিয়া প্ৰথম বনায়, ইয়াত আপোনালোকৰ কেইটা হেৰি ষ্টেপ থাকে মূৰ্তিৰ? বনাওঁতে ফাৰ্ষ্টত খেৰৰ ফ্ৰেম বনাব লাগে, হেৰি কৰিব লাগে, তাৰপিছত খেৰৰ বনাব লাগে। তাৰপিছতহে মূৰ্তি ইয়াত মাটি দুবাৰ লগাব লাগে। তিনিবাৰ মাটি দিব। আৰু এই আপোনালোকে যে মুখাসমূহ বনাইছে, এই মুখাসমূহ কেনেকৈ মানে বনায়নে নে ইয়াৰ কিবা হেৰি আছে? নিজে বনোৱা হয়। বনোৱা মানে ইয়াত মানে মুখা বনোৱা হেৰিটো আছে ন? অঁ, তাত মাটি দি পেলাই মুখাটো বনোৱা হয়। গতিকে এয়া দেখিছে এয়া বনাই থোৱা হৈছে। বৰ্তমান মূৰ্তি বনোৱা হৈছেহি আৰু কিমানটা? 7 দুনা। অঁ, এতিয়া ইয়াৰ অৰ্ডাৰ আছে ন? অঁ, গতিকে ইয়াত দেখিছে আপোনালোকে ইয়াত ধুনীয়াকৈ বনাই থোৱা হৈছে আৰু ইয়াত ধুনীয়াকৈ ইয়াত মাটি লেয়াৰ দি থকা হৈছে। ধুনীয়াকৈ ইয়াত প্ৰতিমাৰ ওপৰত মাটি লেয়াৰ দি থৈছে। গতিকে এয়া তেওঁলোকে ইয়াত শুকাব দিয়া হৈছে। ইয়াত দেখিছে ধুনীয়াকৈ মূৰ্তিসমূহ বনোৱাৰ পিছত ইয়াত শুকুৱাই দিয়া হ'ব। তাৰপিছত ইয়াত ৰং দিয়া হ'ব আৰু যোনখিনি শেষ আছে ইয়াত কাপোৰ চাপোৰ পিন্ধাই কৰি একদম পিছত দুৰ্গা পূজালৈ উলিয়াই দিয়া হ'ব। গতিকে তেওঁলোকে ইয়াত ধুনীয়াকৈ এয়া বনাই আছে। গতিকে এয়া দেখিছে কি ধুনীয়াকৈ চাওক, মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে একদম ধুনীয়াকৈ ইয়াত মাটি খান্দি মাটি লেয়াৰ দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ সমান কৰি দিয়া হৈছে, যাতে ইয়াৰ এইটো হৈ গ'ল ন বনোৱা নে? ইয়াত আৰু কাপোৰ কানি পিন্ধাব, এইটো মাটি লেয়াৰ দিয়া হৈ গ'ল না? হা, আছে ন আৰু? অঁ, এইবিলাক আঙুলি চাঙুলি বনাব আছে দেখিছে গাইজ। গতিকে এই আৰু ধুনীয়াকৈ ইয়াত প্ৰতিমাসমূহ ধুনীয়াকৈ ইয়াত বনাই থোৱা হৈছে। চবৰে প্ৰতিমা বনাই থোৱা হৈছে। এইখিনি কি বনাই থোৱা হৈছে যে এইখিনি নবনাই? সেইখিনি লক্ষী মূৰ্তি ন? অঁ, তো এইখিনি বনোৱা হ'ব। গতিকে ইয়াত খেৰৰ লেয়াৰ ধুনীয়াকৈ দি থোৱা হৈছে দেখিছে। আৰু চাওক ইয়াত এয়া মুখা দি থোৱা হৈছে। মুখা দি পেলাই ইয়াত ধুনীয়াকৈ এয়া মুখা লেয়াৰত মুখসমূহ বনোৱা হয় আৰু ইয়াত লগোৱা হয়।